সো হাই গাইজ, ৱেলকাম টু আনাডাৰ মিনি ব্লগ। সো আজি আহিছোঁ আমি পাৰ্টি এটা খাবলৈ। আকৌ পাৰ্টি দেই, মানে আমাৰ দাই যে চাকৰিটো পাৰ্মানেণ্ট হ'ল। চ' আমাৰ ঘৰখিনিক এটা সৰুকৈ পাৰ্টি দিছে। চ' আজি সকলোৱে একে লগ হৈছোঁ আৰু এইফালে চাহ দিছে, চাহ খাই লৈছোঁ আৰু এইফালে চবেই মিলি কিবাকিবি কৰি আছে আৰু এইফালে শাক চাক কুটা আৰু চব মিলি গৈছে যে আজি একদম একেলগে গোটেইবোৰ পূৰা কথা আড্ডা বহিছে। আৰু এই পাতটো যে কিবা মাদ্ৰাজালাই নেকি নামটো, মাদ্ৰাজালাই প্ৰথমবাৰ শুনিছোঁ, খাবলৈ খুব টেষ্টি বুলি, সেইকাৰণে মই তুলি দিছোঁ। আৰু এইফালে ভাতৰ ৰেডি কৰিছে আৰু বহি লৈছোঁ আমি এইফালে পোৱালীকেইটা আৰু আমাৰ এই নটংকি আৰু এইফালে ভাত দি দিলে, ভাতটো খাই লওঁ ধুনীয়াকৈ। প্ৰথমতে আমি পোৱালীকেইটা, তাৰপিছত মাহঁতি খাইছে এয়া বহি লৈ, চবেই নিজৰ নিজৰ ভাগে আৰু পূৰা কামত। আৰু এইফালে আইতা চাওক, আইতাৰ পৰা তামোল এখন আৰু মই খামেই আৰু আপোনালোকে কোনে কোনে তামোল খাই জনাবচোন, বহুতে নাখায় পিছে। চ' আজিলৈ আহিছোঁ, বাই বাই।